हेलो गाइज वेलकम बैक टू माई चैनल। तो मैं এতিয়া গৈ আছোঁ অলপমান ফুৰিবৰ কাৰণে আৰু ভাবিলোঁ কেমেৰাটো অলপমান টেষ্টিং কৰি লওঁ। এই একশ্যন কেমেৰাটো দি মই ভিডিঅ' এতিয়ালৈকে বনোৱা নাই বাৰু, এইটো ফাৰ্ষ্ট মোৰ মটৰ ব্লগ হ'ব, গতিকে কেনেকুৱা হয় নাজানো। আৰু আপোনাৰ মোৰ মানে কি এক্সটাৰ্নেল মাইক ছাপোৰ্ট নকৰে এইটো একশ্যন কেমেৰাৰ লগত, গতিকে মই মোবাইলেদি ভইচ ৰেকৰ্ডিং কৰি আছোঁ। ভিডিঅ' কোৱালিটি পিকচাৰ কোৱালিটি কেনেকুৱা আহিছে মোৰ একো আইডিয়া নাই। আই হোপ যে ভালে আহিব। তো এতিয়া মই গৈ আছোঁ মিছন চাৰিআলি, আৰু মিছন চাৰিআলিৰ পৰা মোৰ মামাৰ ল'ৰাটো মানে মোৰ ভাইটিটোক লৈ পেলাই আমি যাম এতিয়া নগাঁৱৰ ফালে। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। আজি বতৰটো বহুত ধুনীয়া বাৰু, বেছি ৰ'দো নাই আৰু আপোনাৰ বৰষুণ দিছিলে ৰাতিপুৱা সময়ত, ৰাতিপুৱা এৰাউণ্ড 5টামান বজাত বৰষুণ দিছিলে, গতিকে মইতো ভাবিছিলোঁ আজি যোৱাটো নহ'বই চাগে, বাট লাক ভাল যে এতিয়া বতৰ ভাল কৰিলে। তো আজি ভাবিছোঁ আৰু পূৰা ফুল্লি এনজয় কৰিম আজি, চাওঁ কি হয়। আৰু মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ আজিলৈকে মটৰ ব্লগিং তেনেকৈ একশ্যন কেমেৰা লগাই পেলাই কৰা নাই। তো আজি ফাৰ্ষ্ট একশ্যন কেমেৰা দি মটৰ ব্লগিং কৰি আছোঁ, তো বহুত বেছি এক্সাইটেড। তো ফাইনেলি আমি পাই গ'লোঁ মিছন চাৰিআলি। তো এতিয়া ৰখিব লাগিব। আৰু কেমেৰাৰ এংগল কি আহি আছে মোৰ একো আইডিয়া নাই, এডিটিং কৰোঁতেহে গম পাম, কাৰণ এইটো মোৰ ফাৰ্ষ্ট মটৰ ব্লগ হয়, মই প্ৰথমেই কৈছোঁ, গতিকে কিবা ভুল হ'লে এক্সকিউজ কৰি দিব আৰু অলপমান। আজি বতৰটো কিন্তু বহুত ধুনীয়া, বহুত ধুনীয়া বতৰ, মানে ইমান গৰমো নহয় ঠাণ্ডাও নহয়, একদম পাৰফেক্ট ৱেডাৰ ৰাইডিঙৰ কাৰণে। তো এতিয়া মামাৰ ল'ৰাটোক পিক আপ কৰিম, সি ৰেডি হৈ আছে, সি ফোন কৰিয়ে আছে, মানে মোৰে অকণমান লেট হৈ গ'ল, তাৰমানে মই আজি খোৱাৰ পৰা উঠাই অকণমান লেট হৈ গ'ল। ছানডে'টো এনেইতো ডিউটি থাকিলে ধৰক সোনকালে উঠা হয়, বাট আজি ছানডে' কাৰণে অকণমান লেট হৈ গ'ল। তো ফাইনেলি মামাৰ ল'ৰাটোক ল'লোঁ, এতিয়া আমি গৈ আছোঁ নগাঁৱৰ ফালে, আৰু নগাঁৱৰ সম্ভৱ ত্ৰিকুলধাৰীৰ ফালে যাম, শিলঘাট যাম, শিলঘাট কামাখ্যা মন্দিৰ আৰু ত্ৰিকুলধাৰী মন্দিৰৰ ফালে যাম। তো আজি ফুল্লি পূৰা এনজয় কৰিম আৰু, কাৰণ বহুত দিন ওলোৱা নাছিলোঁ ৰাইডিঙত, তো আজি অলপমান ফুৰি আহোঁ ছানডে' বুলি। আৰু মানে মোৰ ভাইটিটো যোনটো মোৰ লগত আহিছে, কি আৰু মই প্লেনিং কৰি আছিলোঁ যে ক'ৰবাত লং ৰাইডত যাম, বাট এইটোতো লং ৰাইড নহ'ব, শ্বৰ্ট ৰাইড, এৰাউণ্ড ধৰক 1.5 ঘণ্টা বা 2 ঘণ্টাৰ ৰাস্তা আৰু আজি। তো এদিন এটা লং ৰাইডত যাম, ধৰি লওক মানে ক'ত যাওঁ এতিয়া নাজানো, বাট যাম আৰু, কাৰণ আমি এতিয়া প্লেনিং কৰিছোঁ অলৰেডি। আপোনালোকে নিশ্চয় দেখা পাব আৰু মোৰ চেনেলটোত মই ভিডিঅ' আপলোড কৰিমেই।
এতিয়া এৰাউণ্ড 12টাই বাজিল আৰু আজি বহুত লেট হৈ গ'ল। মই ভাবিছিলোঁ অলপ সোনকালে ওলাম ঘৰৰ পৰা। ভিডিঅ' বনাবলৈ মই কি ভিডিঅ' বনাওঁ মই কণ্টেণ্টেই বিচাৰি পোৱা নাই। মানে সঁচা কথাই কৈছোঁ, মানে কিহৰ ওপৰত ভিডিঅ' বনাম কণ্টেণ্ট বিচাৰোঁতেই মানে বহুত সময় লাগি যায়। সেইকাৰণে মোৰ ভিডিঅ'বোৰ আপলোড কৰা অলপমান দেৰি হৈ আছে। মই মানে কনচিষ্টেঞ্চি মেইনটেইন কৰিব পৰা নাই, গতিকে ভেৰি ভেৰি চৰি আপোনালোকক। কিন্তু লাহে লাহে মই ভাল ভাল কণ্টেণ্ট আনিম। গতিকে এতিয়াতো নতুন ধৰক বহুত কথা শিকি আছোঁ, গতিকে লাহে লাহে চব হ'ব আৰু ইম্প্ৰুভমেণ্ট। আৰু আপোনালোকে ছাপোৰ্ট কৰিব। কিহৰ কাৰণে ধৰক এতিয়া আমি ভিডিঅ'বোৰ বনাওঁ, কিমান কষ্ট হয় এটা ভিডিঅ' বনাওঁতে। কণ্টেণ্ট বিচাৰক, তাৰপাছত তাৰ ওপৰত ভিডিঅ' বনাওক, এডিটিং কৰক, মানে কিমানখিনি ধৰক কষ্ট হয়। এতিয়া আপোনালোকে যদি অলপমান ছাপোৰ্ট কৰে তেনেহ'লে মানে কি ভিডিঅ' বনাবলৈ অকণমান উৎসাহ পাওঁ আমি। আৰু মই আশা কৰিছোঁ যে আপোনালোকে মোক উৎসাহ দিব আৰু মই ভাল ভাল ভিডিঅ' আপোনালোকলৈ আনিম। বতাহ বহুত বেছি বতাহ মাৰিছে, মানে বাইক পূৰা লৰি আছে। যোৱাকালি ৰাতি বৰষুণ হৈছে আমাৰ তেজপুৰত, আৰু বতৰটো মানে এতিয়া বহুত ধুনীয়া বতৰ আৰু বতাহ মাৰি আছে। ধৰক বেছি গৰমো নাই ঠাণ্ডাও নাই। আৰু আমি ব্ৰিজ পামহি আৰু কলীয়া ভোমোৰা দলং পামহি এতিয়া। গতিকে ভিডিঅ'টো চাই থাকক। এটা কথা কওঁ এইখিনিতে আপোনালোকে যেতিয়া মটৰ ব্লগিং কৰিব, মানে মটৰ ব্লগিঙত আপোনালোকৰ পূৰা ফ'কাছটো তাৰমানে ৰাস্তাত ৰাখিব। কাৰণ কোনো ধৰণৰ মানে ডিষ্ট্ৰেকশ্যন নহয় যাতে। কাৰণ আপুনি ধৰক কেমেৰাটো চাই আছে বা আপুনি হেলমেটটো ঠিক কৰি আছে, তেনেকুৱাতে ধৰক আপোনাৰ 1 ছেকেণ্ড বা 2 ছেকেণ্ডৰ কাৰণে আপোনাৰ অলপমান মনটো ডাইভাৰ্ট হৈ যায়। বাট সেইটো কাম নকৰিব। আপোনালোকৰ যেতিয়া আপুনি মটৰ ব্লগিং কৰিব তেতিয়া কমপ্লিট ফ'কাছটো আপুনি ৰাস্তাত ৰাখিব। আৰু যদি ইনকেছ কিবা কাৰণত আপুনি কেমেৰাটো বা হেলমেটটো কিবা এটা ঠিক কৰিব লগা হয়, তেনেকৈ আপুনি ৰাস্তাৰ কাষত বাইকখন ৰাখি পেলাই তেতিয়া আপুনি ধৰক সেইখিনি ঠিক কৰি ল'ব। বাট মানে ৰাইড কৰি থকা অৱস্থাত আপুনি সেইখিনি নকৰিব। কাৰণ ছেফটিটো হৈছে ফাৰ্ষ্ট। আপুনি ছেফটিটো ৰাখি পেলাই আপুনি ৰাইডিং কৰক, আপোনাৰ একো প্ৰব্লেম নহয়। গতিকে ছেফটিটো আপুনি একদম মানে প্ৰাইমেৰী বস্তু হিচাপে ৰাখিব। কাৰণ মানুহৰ ছেফটিটোৱে হৈছে মেইন। তো আমি ভোমোৰাগুৰি ব্ৰিজ পামহি এতিয়া আৰু। আৰু এতিয়া চাওক কিমান ধুনীয়া লাগিছে। এই মানে কলীয়া ভোমোৰা দলঙৰ পামহি আৰু উঠিমেই আৰু এই নতুন দলংখন বনাই আছে। বলক আগত মই দেখাই আছোঁ। তো এয়া ফাইনেলি আমি কলীয়া ভোমোৰা দলঙত উঠিলোঁ। আৰু এইখন দলং ডিষ্টেঞ্চটো হৈছে এৰাউণ্ড 3 পইণ্ট চামথিং কিলোমিটাৰ। আৰু এই চাওক ব্ৰহ্মপুত্ৰ নদী কি ধুনীয়া লাগিছে। পানী বহুত বাঢ়িছে বাৰু, কিমান মজা লাগিছে চাওক। আৰু এইখন হৈছে কিনাৰৰ দলংখন। এই কিনাৰৰ দলংখন এখন নতুন দলং বনাই আছে। এখন হৈছে আৰু অলমষ্ট হৈ গৈছে। গতিকে এইখন দলং হ'লে খুবেই ভাল হ'ব।
আৰু চাওক কিমান ধুনীয়া লাগিছে এখন দলংখন পুৰা ব্ৰহ্মপুত্ৰ নদী ৱাও মজা লাগিছে দেই পুৰা ফুল্লি এনজয় আমি এতিয়া যাম এই চাইডে কাৰণ এই চাইডে আপোনাৰ মানে ধৰক শিলঘাট এইটো চাইড পৰিব এনেকৈ গৈ পেলাই এইফালে যাব লাগিব বহুত ধুনীয়া লাগিছে মানে এইপিনে চাওক পুৰা মানে ফগি হৈ আছে দেখা পাইছে চাগে আপোনালোকে পুৰা ফগি হৈ আছে একদম মজা লাগিছে আৰু মানে পাৰফেক্ট আৰু ঠাণ্ডা দিনত আহিলে আৰু বেছি ভাল লাগে এতিয়াও ধৰক ইমান এটা গৰম অহা নাই বাট যেতিয়া আপুনি মানে ধৰক নৱেম্বৰ ডিচেম্বৰ মাহত আহিব তেতিয়া মানে পুৰা মজা লাগে আৰু জেগাটো আৰু মইতো ভালেই পাওঁ বাৰু বাইক চাইক লৈ আহি মই বেছি ভাল পাওঁ কাৰণ গাড়ীত অহা বা বাইকত অহা দুইটা বহুত ডিফাৰেঞ্চ হৈ যায় বাইকত আহিলে ধৰক মানে অলপ বেছি এটা ভাল লাগে মোৰ লাষ্ট টাইম মেবি মই শিলঘাট আহিছিলোঁ আপোনাৰ ধৰি লওক নৱেম্বৰ মানত আহিছিলোঁ তো বহুত ভাল লাগিছিলে মই আৰু লগৰ এজন আহিছিলোঁ তাতে আপোনাৰ কামাখ্যা মন্দিৰ গ'লোঁ শিলঘাট কামাখ্যা মন্দিৰ তাৰপাছত আপোনাৰ ত্ৰিশূলধাৰী গ'লোঁ আৰু হাতীমূৰা থানলৈ গ'লোঁ এই বহুত ধুনীয়া জেগা আৰু মানে তো আজি ব'লক আপোনালোকক দেখাই আছোঁ মই এতিয়া প্ৰথম শিলঘাট কামাখ্যা মন্দিৰ যাম তাৰপাছত হয়তো ত্ৰিশূলধাৰী যাম তো ব'লক আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আপোনালোকে ধুনীয়াকৈ দেখাম আজি চব কলীয়া ধুমুৰা দলং পাৰ হ'লোঁ তো ফাইনেলি আমি এতিয়া এইটো ৰাস্তাতে যাব লাগিব এইটো ৰাস্তাতে অলপমান গ'লেই এৰাউণ্ড 4 to 5 কিলোমিটাৰ গ'লে আমি শিলঘাট পাই যাম আৰু ৰাস্তা বহুত ধুনীয়া কিন্তু দেই সঁচা একদম মজা স্মুথ ৰাস্তা আৰু মানে ৰাইড কৰিয়ে ভাল লাগিছে তো ৰাস্তাটো অলপমান খেলি মেলি লাগিছে আই থিংক এইফালে যাব লাগিব চাগে তো কোনোবা মানুহ এজনে সুধি ল'ব লাগিব মোৰ ৰাস্তাটো অলপ খেলি মেলি লাগি গৈছে মানুহ এজনে সুধি ল'ব লাগিব সুধি ল'ব লাগিব কোনোবা মানুহ এজনক এই কামাখ্যা মন্দিৰটো কোনতে আছিলে এইফালেদি যাব পাৰিম ন নে এইফালেদি পাৰিম ন থেংক ইউ দেই তো ইয়াৰ পৰা এৰাউণ্ড 7 কিলোমিটাৰ যাব লাগিব আৰু কামাখ্যা মন্দিৰলৈ মোৰ ৰাস্তাটো অলপমান খেলি মেলি লাগি গ'ল এইখনেই হৈছে মা কামাখ্যা মন্দিৰৰ গেটখন এইখন চাই লওক এইখন শিলঘাট মা কামাখ্যা মন্দিৰৰ গেট শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয় শিলঘাট আৰু এইফালে হৈছে শিলঘাটৰ এইখন আপোনাৰ পিকনিক খোৱা জেগা
মানে এইটো ওৱান অফ দি মষ্ট পপুলাৰ জেগা আৰু অসমৰ পিকনিকৰ কাৰণে। পিকনিক ছিজনততো বহুত মানুহ আহে ইয়াত পিকনিক খাবৰ কাৰণে। ব'লক আমি মন্দিৰটোৰ ভিতৰলৈ যাওঁ। এই ওপৰেদি বাইক লৈ যাব লাগিব। এই ৰাস্তাটো দেখা পাইছে, এই ৰাস্তাটো যে আমি পাহাৰৰ ওপৰলৈ বাইক লৈ যাব লাগিব, কাৰণ মন্দিৰটো হৈছে ওপৰত। চাৰিওফালে পৰিৱেশটো চাওক, কিমান ধুনীয়া পৰিৱেশ। আৰু এইটো হৈছে মোৰ ভাইটিটো। ইয়াৰ লগত আমি বহুত জেগা ফুৰিছোঁ হয়নে, বহুত জেগা। নেক্সটটো কামাখ্যা মন্দিৰ যাম, মই কৈয়ে থৈছোঁ। গতিকে এইটো মোৰ ভাইটি হয়। তো ব'লক এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ। জয় মা কামাখ্যা। তো ৰাস্তা বহুত ওপৰলৈ যাব লাগিব, বাইক যায় নাই নাজানো। তাতে আমি আকৌ ডাবুল আছোঁ বাইকত, গতিকে চাওঁ কিমান দূৰলৈকে যায়। বাপৰে, এইডাল ধুমুহাত ভাঙিল যেনে পাইছোঁ। এইফালেদি নাই নাযাব নাম। ডাবুল নগ'ল, মানুহে তাক নামাব লগা হ'ল। বহুত ওখ হয়, বেছি ৰিস্ক লোৱা নাই আৰু এইফালেদি আপুনি চিৰি দি এনেকৈ খোজকাঢ়ি যাব পাৰিব মন্দিৰলৈ। তো আমি গাড়ী বা বাইক আনিলে আপুনি এইফালেদি যাব লাগিব, মানে একে ওপৰলৈকে লৈ যাম আৰু। এয়া চাওক কিমান ধুনীয়া ভিউ। এয়া চাওক, পূৰা ব্ৰহ্মপুত্ৰ নদী, এফালে পাহাৰ, আৰু এইফালে পাহাৰৰ ওপৰতে মা ভগৱতী, মা কামাখ্যাৰ মন্দিৰ। সেইটো আহি আছে খোজকাঢ়ি। নাই ডাবুল উঠোৱা নাই, মানে বেছি ৰিস্ক লোৱা নাই। ঘপকৈ আকৌ পৰি চৰি যাম, মিছা লেঠা লাগিব, গতিকে নালাগে। তো এয়াই মা কামাখ্যা মন্দিৰ শিলঘাটৰ। মই এতিয়া মন্দিৰৰ ওপৰলৈ যাম। আগতে আপোনালোকক অলপমান মই কিনাৰৰ দৃশ্যটো দেখাই দিছোঁ। আৰু আজি বতৰটো বহুত ধুনীয়া, গতিকে বহুত বেছি ভাল লাগিছে। চাওক কিমান ধুনীয়া পৰিৱেশ কামাখ্যা মন্দিৰৰ শিলঘাট। আগতে মই কেইবাবাৰো আহিছোঁ বাৰু ইয়াত। লাষ্ট মই ক'লোৱেই নৱেম্বৰ মানত আহিছিলোঁ, আৰু তাৰ আগতেও মই বহুতবাৰ আহিছোঁ। আৰু বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে যদি আহাতো আপোনালোকে আহিছেই বাৰু, শিলঘাটলৈ ধৰক পিকনিক খাব হ'লেও আহিছে। কিন্তু যদি আপোনালোক কোনোবা অহা নাই, তেনেহ'লে ইয়ালৈ নিশ্চয় আহিব, কাৰণ বহুত ধুনীয়া জেগা হয়। আপোনালোকে আহি মানে একদম বহুত ভাল পাব আৰু মানে। এয়া চাওক কিমান ধুনীয়া জেগা। এয়া পাহাৰ, এয়া সেউজীয়া গছ গছনি। আপোনালোকে মানে মোবাইলত আপোনালোকে ভিডিঅ'ৰ জৰিয়তে যিটো ফিলিংছ পাই আছে, আপোনালোকে ইয়াত যেতিয়া নিজে আহিব, তেতিয়া আপোনালোকে মানে বহুত বেলেগ এটা ফিলিংছ পাব। কাৰণ ভিডিঅ'ৰ জৰিয়তে ধৰক ইমানখিনি বুজোৱাটো সম্ভৱো নহয়। গতিকে আপোনালোকে যেতিয়া ইয়াত নিজে আহিব, তেতিয়া আপোনালোকে বুজি পাব যে মানে কিমান ধুনীয়া জেগা হয়। তো এয়াই হৈছে অসমৰ বিখ্যাত শিলঘাটৰ মা কামাখ্যা মন্দিৰ। আৰু মা কামাখ্যা মন্দিৰ মানে মই মা কামাখ্যাৰ বহুত ভক্ত হয়। গতিকে গুৱাহাটী কামাখ্যা মন্দিৰেই হওক বা ইয়াতে হওক, মই তেখেতৰ ওচৰলৈ যেতিয়াই সময় পাওঁ বা যেনেকৈ নহওক মই যাওঁৱেই। গতিকে নেক্সট ট্ৰিপটো গুৱাহাটী মা কামাখ্যা মন্দিৰ যোৱাৰ কথা আছে। এয়া মোৰ ভাইটি আৰু মই। গতিকে তাৰো ভিডিঅ' মই আপলোড কৰিম চেনেলটোত। গতিকে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। তো ব'লক এতিয়া আমি মন্দিৰলৈ যাওঁ। এইটোৱে হৈছে মন্দিৰৰ ৰাস্তাটো। বহুত ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশৰ মাজত আমাৰ মা কামাখ্যাৰ মন্দিৰ অৱস্থিত। তো ব'লক তো এয়াই আমি পাই গ'লোঁ
শিলঘাটৰ বিখ্যাত মা কামাখ্যা মন্দিৰ। তো ব'লক ভিতৰত সেৱা কৰি আহোঁ। তো ফাইনেলি এইমাত্ৰ মা কামাখ্যা মন্দিৰ দৰ্শন কৰি ওলালোঁ। এয়া পূৰা ফুট চুট দি দিছে পূজাৰীয়ে আৰু বহুত ভাল লাগিলে। আৰু এইবিলাক এইটোৱে হৈছে কামাখ্যা মন্দিৰৰ পৰিৱেশটো। ইয়াতে আপোনালোকে চাকি জ্বলাব পাৰিব। এয়া চাকি জ্বলোৱাৰ বহুত সুন্দৰ ব্যৱস্থা আছে। এইফালে ভক্তসকলে চাকি জ্বলাইছে ইয়াত। বহুত এক সুন্দৰ আৰু পবিত্ৰ পৰিৱেশ, য'ত মানে কি আপুনি আহিলে পৰিৱেশটো গম পাব কিমান ধুনীয়া পৰিৱেশ এটা। আৰু মই অলপ পিছফালে দেখাই দিছোঁ। এয়া মানে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত মা কামাখ্যা মন্দিৰ অৱস্থিত শিলঘাটৰ। বহুত ধুনীয়া পৰিৱেশ হয়। মই আজিৰ সৈতে অলমষ্ট 3 টাইমছ মান হ'ল মই ইয়াত অহা, আৰু বহুত মানে ভাল লাগিছে। তো মা কামাখ্যা মন্দিৰৰ পৰা এতিয়া আমি ওলালোঁ। গতিকে ভাবিছোঁ ভিডিঅ'টো বহুত লম্বা হৈ গ'ল ইয়াতে। এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ, আৰু নেক্সট ত্ৰিশূলধাৰী এতিয়া যাম, আৰু ত্ৰিশূলধাৰী ভিডিঅ'টো নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব। এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়, মানে এইটো আপোনালোকে জানেই। আৰু এতিয়া গৈ আছোঁ আমি ত্ৰিশূলধাৰী। ত্ৰিশূলধাৰী ভিডিঅ'টো নেক্সট ভিডিঅ'ত দিম। আজিলৈ ইমানে, ধন্যবাদ।